লখিমপুৰৰ বৰাইবাৰীত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰাইবাৰী গাঁও পঞ্চায়তৰ এলেকাধীন বৰাইবাৰী দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা হাছেম আলীৰ পুত্ৰ মফিজুৰ ৰহমানৰ ৰান্ধনী ঘৰৰ পৰা জুই লাগি মজিবুৰ ৰহমানৰ আৰু মজিবুৰ ইছলামৰ এটাকৈ মুঠ দুটা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। লগতে বাকী দুটা বাসগৃহও আংশিক ক্ষতি সাধন কৰে। স্মতব্য যে গাঁওখনৰ ৰাইজৰ অশেষ প্ৰচেষ্টাৰ ফলত ওচৰ চুবুৰীয়াই কেইবা ঘণ্টাও লাগি পাছত অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ধুবুৰী গৌৰীপুৰৰ পৰা শামছুল হক শেখৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।